Friends, মই হ্যাপিনেস স্বপ্নালী ব্লগস আপোনালোক আকৌ এটা নতুন ভিডিঅ'লৈ আহিছোঁ। আজি ভিডিঅ'টো এটা নতুন ৰেচিপি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই সেনেধৰণে বনাই কিনে খাওঁ আপোনালোকক দেখাব ওলাইছোঁ যে মই কেনেকুৱা ধৰণৰ আজি কি ৰেচিপি বনাব বিচাৰিছোঁ ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আমাৰ ভিডিঅ'বিলাক ভাল লাগে ছাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু বহুত মৰম দিব বুলি আশা থাকিলে আৰু সদায় আগুৱাই লৈ যাব তাৰ কাৰণে ধন্যবাদ থাকিব। থেংক ইউ। গোটা ধনিয়া মই ৰেচিপিটো গোটা ধনিয়াৰে বনাম, মাছেৰে বনাম। এতিয়া মাছটো মই ফ্ৰাই কৰি লৈছোঁ আৰু ইয়াতে মই বাকীখিনি সামগ্ৰীও তৈয়াৰ কৰি লৈছোঁ। এয়া হৈছে পিঁয়াজ, বিলাহী, মান ধনিয়া আৰু আদাৰ পেষ্টটো বনাই থৈ দিছোঁ মই এতিয়া আৰু সৰু সৰুকৈ এনেকৈ ৰুকনি এখনেৰে আলুটো কাটি লৈছোঁ। এতিয়া মই ধনিয়াখিনি ধুনীয়াকৈ মিক্সিত দি কিনে গ্ৰাইণ্ড কৰি ল'ম। কৰি চব মই প্ৰচেছটো দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। মই মিক্সাৰটোত মই ধনিয়াখিনি দি দিছোঁ। ইয়াতে পানী অকণমান এড কৰিবলৈ কাৰণ যিহেতু শুকান বস্তু হেৰি হৈ নাযাব, অকণমান এড কৰি দিছোঁ পানীটো। এইখিনি এতিয়া গ্ৰাইণ্ড কৰা হৈ গ'ল। এতিয়া গ্ৰাইণ্ড হৈ গ'ল। এতিয়া মই এনেকৈ চেকনি এখনেৰে ইয়াতে থকা যিখিনি পানী আছে সেইখিনি মই পানীখিনি ওলাই গৈ আছে। এনেদৰে মই বাকীখিনি প্ৰচেছো এনেদৰে কৰিম। আপোনালোকে চাই যাব, ভিডিঅ'টো শেষলৈকে স্কিপ নকৰা কৰি চাই যাব। এতিয়া মই এইখিনি হৈ গ'ল, আকৌ এতিয়া দিম। ঠিক আছে, এনেদৰে পানীটো ওলাই গৈছে আৰু এতিয়া মই এনেদৰে বাকীখিনি যিখিনি আছে আৰু গুটি ধনিয়া গোটা গুটি সেইখিনি আকৌ এনেদৰে একেবাৰে বনাই ল'ম, মিক্সাৰ গ্ৰাইণ্ড কৰি ল'ম। আপোনালোকে চাই থাকিব ভিডিঅ'টো। সামগ্ৰীখিনি কমপ্লিট হৈ গ'ল। এতিয়া মই ইয়াতে কেৰাহীটো উঠাই দিছোঁ আৰু মাছ ভজা যিখিনি তেল ৰৈছিলে সেইখিনিতে মই বনাই ল'ম, ৰেচিপিটো বনাই ল'ম। আপোনালোকে এনেদৰে ৰৈ যোৱা তেলতে বনাই দিব পাৰিব, মাছ ভজা তেলতে। কেনেদৰেনো মই বনাওঁ আপোনালোকে চাই থাকিব ভিডিঅ'ৰ জৰিয়তে। তেলখিনি গৰম হৈ গৈছে। ইয়াতে এতিয়া মই গোটা জিৰা অকণমান দি দিম। গোটা জিৰা অকণমান দি দিছোঁ। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিম। এনেকৈ ভাজি থাকিম। এতিয়া পিঁয়াজখিনি এনেকৈ ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াতে এড কৰিম আলুখিনি দি দিম। ইয়াতে এতিয়া মই ইয়াতে আলুখিনি দি দিছোঁ দেই। ইয়াতে নিমখ অকণমান অলপমান জোখাই দি দিব। মই চামুচ দি দিছোঁ। অকণমান এনেকৈ ফ্ৰাই কৰিম। ঢাকনিটো এনেকৈ মাৰি থৈ দিম অকণমান আলুটো সিজিবলৈ দিম। এতিয়া মই ইয়াতে এড কৰিম আকৌ এতিয়া ইয়াতে বিলাহীখিনি দি দিম। মই এনেকৈ বিলাহীখিনি দি দিলোঁ। একেলগে 5 মিনিটমান ফ্ৰাই হ'বলৈ দিম। জুইটো মই কমাই থৈ দিছোঁ। এতিয়া মই ইয়াতে আদা ৰহুনৰ পেষ্টখিনি এড কৰি দিম। আদা ৰহুনখিনি মই ইয়াতে দি দিলোঁ। এনেকৈ আৰু 5 মিনিট মই এনেকৈ ভাজি ল'ম। অকণমান জিৰা গুড়া ইয়াতে মই দি দিম। একেবাৰে জিৰা গুড়া দি দিছোঁ ইয়াতে। এতিয়া মই ইয়াতে দি দিম হালধি দি দিম 1 চামুচ।
ধনিয়াখিনি দি দিম। এনেকৈ উতলি আছে, দেখিছে কি ধুনীয়াকৈ উতলি আছে। ইয়াতে এতিয়া মই মাছখিনি দি দিম। এতিয়া মই মাছখিনি দি দিছোঁ ধুনীয়াকৈ। এনেদৰে সিজিবলৈ দিম। দেখিছে ৰেচিপিটো কমপ্লিট হৈ গ'ল। ইয়াতে এতিয়া মই ধনিয়াখিনি দি দিম। ধনিয়াখিনি দি দিছোঁ লাষ্টত। মানে খাবলৈ ৰেচিপিটো বহুতে বেছি ভাল লাগে। এনেদৰে আপুনিও বনাই খাব, বনাই খাই ক'ব যে কেনেকুৱানো লাগে, কমেণ্টত জনাই দিব। এয়া ৰেচিপিটো কমপ্লিট হৈ গ'ল। ৰেচিপিটো কমপ্লিট হৈ দেখিছে কি ধুনীয়া হৈছে। এতিয়া ইয়াতে সমাপ্ত কৰোঁ। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰলৈকে আহিম। বাই বাই।